ৰয়েল গ্লোবাল ইউনিভাৰ্চিটি গুৱাহাটীৰ তৰফৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিছে। প্ৰতিদিন পেপাৰত 17 আগষ্টত 3 নম্বৰ পেজত দিছে। BSc নাৰ্ছিঙৰ বাবে 4 বছৰীয়া কোৰ্চ। যদি কোনোবাই আবেদন কৰিম বুলি ভাবিছে কৰিব পাৰে। ফোন নম্বৰ তলত উল্লেখ কৰা আছে 7066093458 8811 39612। চ' এড্ৰেছ হ'ল বেতকুছি নেশ্যনেল হাইৱে 37 গুৱাহাটী 781035। বঙাইগাঁও, ডিব্ৰুগড়, যোৰহাট, শিলচৰ আৰু তেজপুৰৰ প্ৰাৰ্থীসকলে BSc নাৰ্ছিং কোৰ্চৰ বাবে আবেদন কৰিব পাৰে। ইয়াতে উল্লেখ কৰি তেওঁলোকে দিছে। চ' আপোনালোকে যদি ইয়াতে নাৰ্ছিং কোৰ্চ কৰে তেনেহ'লে এইটো ইয়াতে এপ্ৰুভ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, লগতে গভৰ্ণমেণ্টৰ তৰফৰ পৰা সকলো চাৰ্টিফিকেট আপোনালোকে পাব। চ' তেওঁলোকে নটিফিকেশ্যনটো জাৰি কৰিছে 17 আগষ্ট প্ৰতিদিন পেপাৰত BSc নাৰ্ছিং 4 বছৰীয়া কোৰ্চৰ বাবে। যদি আপোনালোকৰ কোনোবাই BSc নাৰ্ছিং কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ তেওঁলোকে যাতে BSc নাৰ্ছিং কোৰ্চ কৰিম বুলি ভাবি আছিল যদি কৰিব পাৰিব। ধন্যবাদ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, জানো কিছুমানে প্ৰতিদিন পেপাৰ চোৱা নাই যদি তেওঁলোকে এই এডটোৰ বিষয়ে গম পোৱা নাই। ৰয়েল গ্লোবাল ইউনিভাৰ্চিটিৰ তৰফৰ পৰা তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে টাই আপ আছে এক্সেল হস্পিটেল, মাৰৱাৰী হস্পিটেল, MMCH লগতে আৰু বিভিন্ন ধৰণৰ হস্পিটেলৰ তেওঁলোকৰ লগত টাই আপ আছে।